মৰিগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বালিজানত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী মহিলা সহ 6জন আহত হয় জানিব পৰা মতে আজি দিনৰ 11 বজাত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ কাষতেই সংঘটিত হয় এই দুৰ্ঘটনা AS27F8495 নম্বৰৰ এখন স্কুটিয়ে AS21ER2423 নম্বৰৰ টমটম আৰু নম্বৰবিহীন আন এখন টমটমক খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় আজিৰ এই ভয়ংকৰ পথ দুৰ্ঘটনাত টমটম চালক নাছিৰউদ্দিন জান্নাতুল আৰু মফিদা খাতুনকে আদি কৰি 6জন আহত হয় আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে নগাঁও চহৰলৈ প্ৰেৰণ কৰা হয় খবৰ পোৱাৰ লগে লগে মিকিৰভেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও চতুৰ চেঙেলীয়া স্কুটি চালকজন পলায়ন কৰে উল্লেখ্য যে বালিজান অঞ্চলত একাংশ চেঙেলীয়া চালকৰ অনুজ্ঞা পত্ৰ নথকা সত্ত্বেও একা বেকাকৈ গাড়ী চলাই এনে দুৰ্ঘটনা সংঘটিত কৰি অহা বুলি স্থানীয় একাংশ ৰাইজে আজি এডল সাংবাদিকক জানিবলৈ দিয়ে ঘটনা হৈছিলে পূবফালৰ পৰা এখন টমটম গৈ আছে আনখন পশ্চিম ফালৰ পৰা আহি আছে স্কুটিখন পশ্চিম ফালৰ পৰা আহি প্ৰথমতে দক্ষিণ ফালে যিখন স্কুটি টমটম আছিলে সেইখনত খুন্দা দি পেলাই এই সোঁহাতে যিখন আহিছিলে পশ্চিম ফালৰ পৰা সেইখনত খুন্দা দি একেবাৰে গাড়ী চূৰ্ণ বিচূৰ্ণ কৰি আৰু টমটমৰ ড্ৰাইভাৰটোকো মানে আদামৰা হৈ আছে এতিয়া আৰু ইও দুখ পাইছে আৰু বহুতো যিখিনি হেৰি আছিলে যাত্ৰী আছিলে মহিলা সৰু ল'ৰা ছোৱালী চবেই দুখ পাইছে এতিয়া চবকে এতিয়া আহত 6জন মান হৈছে 6জন মান হ'ব ল'ৰা ছোৱালী লৈ পেলাই 6জন মান হ'ব সিহঁতক হোৱা নাই যদিও কিন্তু ড্ৰাইভাৰ এই যে স্কুল হেৰি টমটমৰ ড্ৰাইভাৰজন এওঁৰ অৱস্থা সংকটজনক ঘৰ মুজাগছ নামটো নাজানো নামটো কি আছে নামটো কোৱা নাই কিন্তু মুজাগছ ঘৰ বাকীসকল মুজাগছ মানে ৰাতি তেওঁক ফুৰিবলৈ যাব ওলাই আহিছিলে মাইকী মানুহখিনি এই মুজাগছ বাইকত কেইজন আছিলে গম পাই বাইকত ল'ৰা এটাই যিটো ল'ৰা মানে ক'লো যে 10 বছৰ 12 বছৰ হ'ব আৰু নাই হোৱা নাই এনেকুৱা কথা নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24